নলবাৰী লক্ষুপুৰৰ ঋষিকেশ ডেকাৰ সাফল্য ৯১.৮% বিজ্ঞান শাখাত উচলি লক্ষুপুৰ অঞ্চললৈ সুনাম আনিলে। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিজ্ঞান শাখাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'ল নলবাৰী জিলাৰ লক্ষুপুৰৰ দ্বিজেন ডেকা আৰু হিমানী ডেকাৰ পুত্ৰ ঋষিকেশ ডেকা। ঋষিকেশ ডেকা কৃষ্ণকান্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ৯১.৮% উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিজ্ঞান শাখাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হয় পৰিয়ালৰ লগতে অঞ্চলবাসীক উল্লাসিত কৰি তুলিছে। মেধাৱী ছাত্ৰজনে ঘৰুৱা শিক্ষক অবিহনে কোনো নিৰ্দিষ্ট সময় নোহোৱাকৈ পঢ়ি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে ঋষিকেশ ডেকা। ভৱিষ্যতে চিকিৎসা বিজ্ঞান বিভাগত পঢ়ি এজন সুচিকিৎসক হৈ মানৱ সেৱা কৰিবলৈ ইচ্ছুক ঋষিকেশ ডেকা। অভিনয়ৰ প্ৰতিও আকৰ্ষিত ঋষিকেশ ডেকা। মোৰ নাম শ্ৰী ঋষিকেশ ডেকা। মই কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা এই বছৰ ৯১.৮%ৰে উত্তীৰ্ণ হৈছোঁ। মোৰ ঘৰ লক্ষুপুৰত আৰু মই গণিতত 84, ইংলিছত 87, কেমেষ্ট্ৰিত 92, বায়'লজিত 94 আৰু ফিজিক্সত 95 পাবলৈ সক্ষম হৈছোঁ। কিমান সময় পঢ়া মানে একো ঠিক নাছিল সময়ৰ, মানে কোনোবা দিনত গোটেই দিনটোও পঢ়োঁ, কোনোবা দিন আৰু নপঢ়োঁ। এনেকৈ আৰু যেতিয়াই পাইছিলোঁ তেতিয়াই পঢ়িছিলোঁ। মানে এনেকৈ পঢ়াৰ প্ৰতি মানে এনে নাছিল যে কি এইটো টাইমত পঢ়িমেই, এনেকুৱা কোনো ৰুটিনে নাছিল। বাট আৰু ভাবি লৈছিলোঁ আজি এইখিনি পঢ়িম আৰু সেনেকৈ পঢ়িছিলোঁ। তেনেকৈ পঢ়িছিলোঁ। সফলাৰত মা দেউতা, লগতে মোৰ বৰমা, অৰ্থাৎ লগতে শিক্ষকসকল আৰু কৃষ্ণকান্ত সন্দিকৈত পঢ়া ষ্টুডেণ্টে জানেই আমাৰ স্কুলৰ যিটো অনুশাসন পদ্ধতি বহুত ভাল আৰু মানে তাত পঢ়া ষ্টুডেণ্টে গমেই পায় আৰু গুৰুত্ব বহুখিনি আছে। মোৰ কোনো টিউশ্যন নাছিল, বাট মানে বহুত টাইমৰ মানে অসুবিধা হয়। মানে ঘৰৰ পৰা মোৰ কৃষ্ণকান্ত সন্দিকৈ মোটামুটি 30 কিলোমিটাৰ দূৰ, কিন্তু ইমান যিহেতু সময় হোৱা নাছিল টিউশ্যন লোৱাৰ, সেইকাৰণে লোৱা নাছিলোঁ টিউশ্যন। কিন্তু তথাপিও ছাৰসকলে ফিজিক্স কেমেষ্ট্ৰি সকলো টিচাৰেই মানে প্ৰভাইড কৰিছিল তেওঁলোকৰ কিবা যদি নোটছ লাগেও এক্সট্ৰা কুৱেশ্যন প্ৰেক্টিছৰ কাৰণে নোটছ প্ৰভাইড কৰিছিল কেইজন টিচাৰে। লগতে ফ্ৰেণ্ডছসকলেও অলপ সহায় কৰিছিল। এনেকৈ ভৱিষ্যত এজন ভাল মানুহৰ লগতে এজন সুচিকিৎসক হোৱাৰ ইচ্ছা। চিকিৎসা বিজ্ঞান বিষয়টো বাছি লোৱাত মেইন কাৰণ আছে এজন চিকিৎসকৰ এটা বিশেষ চিকিৎসা সেৱাটো এটা বিশেষ সমাজসেৱা হয়। চিকিৎসা বিজ্ঞানত বহুতখিনি বাধা আহে, মানে পঢ়াটো বহুত কঠিন হয় সেইটো জানো। অলপ হাৰ্ডৱৰ্ক বহুত লাগে বা বহুত দীঘলীয়া যাত্ৰা চিকিৎসা বিজ্ঞানৰ এটাহে। বাট প্ৰথম কথা মই গম পাইছোঁ, সন্মুখীন হৈছোঁ, ঘৰৰো মোৰ মাৰো পেৰালাইচিছ হৈ আছে। মানে কি এজন যদি মানে চিকিৎসা সেৱাৰ লগত আমাৰ যেতিয়া মাৰ মানে অসুখ ভাল হ'ল, তেতিয়া যিটো আমি হেপিনেছ যিটো পাইছোঁ, সেইটো যে ময়ো এজন মানে চিকিৎসক হৈ যেতিয়া বেলেগক দিব পাৰোঁ, সেই যিটো হেপিনেছ যিটো উপলব্ধি কৰিব পাৰোঁ এটা মানৱ সেৱা হিচাপে ল'বলৈ, মানে সেইকাৰণে ইচ্ছা কৰিছোঁ। ভাল মানে মই অভিনয় কৰি ভাল পাওঁ, অভিনয় চাই ভাল পাওঁ, থিয়েটাৰ নাটক তেনেকৈ চাই ভাল পাওঁ। আৰু প্ৰিয় অভিনেত্ৰী বুলি ক'লেতো বিশেষকৈ ডাইৰেক্ট আহে নাম, যাৰ সমগ্ৰ অসমে জানে, সমগ্ৰ ভ্ৰাম্যমানে জগতে জানে, প্ৰস্তুতি বা। আৰু প্ৰিয় অভিনেতা হৈছে কমল লোচন দা। পুত্ৰৰ সাফল্যত মই ভালেই পাইছোঁ। মোৰ ল'ৰাটোৰ নাম হৈছে ঋষিকেশ ডেকা। ই কোনো টিউশ্যন পাতি নোহোৱা কৰি যিখিনি মানে মাৰ্ক ল'লা 91.8, সেইটো মই যথেষ্ট সুখী। কাৰণ মইতো টিউশ্যন লোৱা নাছিলে, মই টিউশ্যন ল'ব পাৰিছিলোঁ, ই লোৱা নাই। তাৰপিছত মাকৰো ইভাগে পেৰালাইচিছ হৈ ৰাইট ছাইডটো মানে একদম মানে নাইয়ে। তথাপিও তাৰে মাজেদি সি নিজেও ভাত ৰান্ধি খাই কলেজত অহা যোৱা কৰে। অলপ কলেজকলৈকে দূৰো, পাঠশালা কৃষ্ণকান্ত সন্দিকৈ কলেজ। তাৰপৰা টিউশ্যনলৈকে বাইকখন লৈ যায়, তাৰপৰা আৰু বাছত অহা যোৱা কৰে। সেনেকৈ আহি সি খুব কষ্টৰ যোগেদি মানে সাফল্যতা দেখুৱাইছে। আমাৰ গাঁৱৰে এইটো ভাল ল'ৰা, গতিকে ফলাফল পাই আমি বহুত সুখী, বহু আনন্দিত। গতিকে আমাৰ বহু পিছপৰা গাঁও, সঘনে বানপানী হৈ থাকে, তথাপিতো যে ইমান ভাল ৰিজাল্ট কৰিছে তাৰ কাৰণে আমি বহুত ধন্যবাদ। আৰু আমাৰ গাঁওখনৰ নাম এটা উজ্জ্বল কৰাৰ কাৰণে, ভৱিষ্যত উজ্জ্বল কৰাৰ কাৰণে আমি বহুত আশীৰ্বাদ কৰিছোঁ। খুব আনন্দিত আমাৰ গাঁওবাসী, সকলোৱে চব আনন্দিত, ল'ৰা ছোৱালী হাবি যে বুঢ়া তিৰি চিৰি চব আপোনাৰ আনন্দিত, একদম সুখী একদম। এই 1 নম্বৰ লক্ষপুৰ।